ঐ গৰু গাধা মূৰ্খ, তোক কৈছোঁ মই, তই কি কৰি খাবি? তই এনেকৈ জীৱন কটাবি নেকি? তোৰ লগৰ সমনীয়াবিলাকক দেখা নাই? ডাঙৰ ডাঙৰ দামী দামী গাড়ী লৈ ৰাস্তা ঘাটে ঘূৰি ফুৰিছে, প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা বনাইছে, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, ঘৰ ভাল ভাল ঘৰ বনাইছে। কি কৰিবি তই? তই এনেকৈ জীৱন কটাবি? পিছত কি কৰি খাবি? সিহঁতক দেখি শিক। চ' এনেকুৱা ধৰণৰ কিছুমান কথা বৰ্তমান সময়ত চলি থকা দেখা যায়। এই এনেকুৱা ধৰণৰ আমি যে কম্পেৰিজন, এই যে তুলনা কৰি থাকোঁ ল'ৰা ছোৱালীবিলাকৰ মাজত, এইবিলাকে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত, উঠি অহা প্ৰজন্মখিনিৰ ওপৰত কিছুমান অতিৰিক্ত বোজা চাপ আমি ভৰাই দিছোঁ নেকি? এই অতিৰিক্ত চাপ পৰাৰ কাৰণে এই ল'ৰা ছোৱালীখিনিয়ে কিছুমান অসৎ পথ ল'ব লগা হৈছে নেকি? কাৰণ আজিকালি দেখা পাইছে মেক্সিমাম ল'ৰা ছোৱালী, উঠি অহা প্ৰজন্ম, সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছ, ভাং, মদ, বিড়ি চিগাৰেট এইবিলাকত আসক্ত হোৱা দেখা গৈছে। চ' ইয়াৰ কাৰণে জগৰীয়া কোন? ইয়াৰ কাৰণে জগৰীয়া আমি নেকি? আমি অধিক বিলাসিতা জীৱন কটাবৰ কাৰণে এইবিলাক ল'ৰা ছোৱালী আমি উচতাই দিছোঁ নেকি? তেওঁলোকে বিলাসিতা জীৱন কৰিবৰ কাৰণে হয়তো এনেকুৱা বেয়া পথ বাছি লৈছে নেকি? তো মানে মোৰ মন্তব্য এতিয়া দাঙি থৈছোঁ, মোৰ ভুল হ'ব পাৰে, কিন্তু এনেকুৱা ধৰণৰ কম্পেৰিজন হয়তো যিজন ল'ৰাক বেলেগ এজন ল'ৰাৰ লগত আমি কম্পেয়াৰ কৰিম, সেই ল'ৰাজনৰ যিখিনি কোৱালিটি বা যিখিনি কোৱালিটিৰ ফলত তেওঁ কিবা এটা হৈছে, সেইটো হয়তো তেওঁৰ গাত নাথাকিবও পাৰে, কিন্তু তেওঁক আমি জোৰদবস্তি এক্সট্ৰা চাপ আমি মূৰত চপাই দিছোঁ নেকি? আৰু সেই মূৰত চাপ সহ্য কৰিব নোৱাৰিয়েই সেই ল'ৰা ছোৱালীখিনি আকৌ বেয়া পথ ল'ব লগা হৈছে নেকি? আপোনালোকে চিন্তা কৰি চাবচোন। আপোনালোকে মতামত দিব। বৰ্তমান সময়ৰ যিটো বিলাসী জীৱন, এই বিলাসিতা জীৱনৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি বেয়া পথৰ ফালে ঢাল খাইছে নেকি?